নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান আছামিজ লভ কোট লৈ আহিছোঁ। আশা কৰিম আপোনালোকে ভাল পাব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। কাৰোবাক এবাৰ দেখাৰ পাছত ভাল পাব বিচৰাটো আকৰ্ষণ হ'ব পাৰে, কিন্তু কাৰোবাক এবাৰ দেখাৰ পাছত প্ৰতিটো মুহূৰ্ততে তেওঁকেই ভাবি থকাটো অৱশ্যে প্ৰেম। ভাল পোৱা মানুহজনৰ ওপৰত কেৱল খং অভিমানহে কৰা যায়, কেতিয়াও পাহৰিব পৰা নাযায়। প্ৰেম কেতিয়াও শেষ নহয়, সেয়া সলনি হয় কেতিয়াবা সুখ হিচাপে, কেতিয়াবা দুখ হিচাপে। তুমি কিমান ধুনীয়া সেইটো তোমাৰ ৰূপ দেখি নহয়, তোমাৰ মন দেখি বুজা যায়। তুমি কিমান শিক্ষিত সেইটো তোমাৰ ডিগ্ৰী দেখি নহয়, তোমাৰ ব্যৱহাৰ দেখি বুজা যায়। তুমি কিমান সুখী সেইটো তোমাৰ হাঁহি দেখি নহয়, তোমাৰ নীৰৱতা দেখি বুজা যায়। আৰু তুমি কিমান ভাল পোৱা সেইটো তোমাৰ উপহাৰ দেখি নহয়, তেওঁৰ প্ৰতি তোমাৰ আচৰণ দেখি বুজা যায়। হেৰুৱাই দিয়াৰ পাছতহে অনুভৱ হয় কিমান মূল্যৱান আছিল সময়, মানুহ আৰু সম্বন্ধ। বিনা কাৰণত কষ্ট পোৱাৰ নামেই হ'ল সঁচা ভালপোৱা। মোৰ অনুপস্থিতিয়ে ক'ব তোমাক মোৰ ভালপোৱাবোৰৰ কথা। তেওঁ কেতিয়াও প্ৰিয়জন নহয় বুলি জনাৰ পাছতো একপক্ষীয়ভাৱে ভাল পাই থকা তেওঁৰ ভালপোৱা বহুত সঁচা। সুখী হ'বলৈ ধন সম্পত্তিৰ প্ৰয়োজন নহয়, যদিহে জীৱনসংগীজন সঠিক আৰু সুখ দুখৰ সমভাগী হয়। তুমি মোক ভাল পোৱা নে নোপোৱা সেয়া মোৰ বিষয় নহয়, তোমাক মই ভাল পাওঁ সেয়াই মোৰ আনন্দ। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। আমাৰ জীৱনলৈ ভাল বেয়া বহুত মানুহ আহে, প্ৰতিজন মানুহে এটা এটা পাঠ পঢ়াই যায়, সেই পাঠেই আমাৰ জীৱন সলনি কৰি পেলায়। যিয়ে তোমাক বুজি পায় তেওঁ তোমাৰ দুটা কথাতেই বুজি পাব, যিয়ে নুবুজে তাক ৰামায়ণ মহাভাৰত ক'লেও বুজি নাপায়। সেইকাৰণে নুবুজাজনক বুজাবলৈ নাই, আৰু যিয়ে বুজি পায় তাৰ ওচৰত সামান্য এটি কথাৰহে প্ৰয়োজন। কেতিয়াও নুসুধিবা মোক মই তোমাক কিমান ভাল পাওঁ, মাথো জানিবা তুমি যিমান অনুভৱ কৰিব পাৰিছা তাতকৈ বহুত বেছি মই তোমাক ভাল পাওঁ, আৰু যিটো তুমি অনুভৱ কৰিব নোৱাৰিবা না মই বুজাব পাৰিম। মোৰ জীৱনত এনেকুৱা মানুহ নালাগে যি মোৰ সাধাৰণ এটা ভুলৰ অজুহাত লৈ মোৰ পৰা আঁতৰি যায়। মোক এনে এজন সংগীৰ প্ৰয়োজন যিয়ে মোৰ ভুলবোৰক শুধৰাই মোক আঁকোৱালি ল'ব পাৰে। জীৱনসংগী ধুনীয়া নহয়, সঁচা হ'ব লাগে, যাক মই চকু মুদি বিশ্বাস কৰিব পাৰোঁ। কাৰোবাক ভাল পোৱা মানে বিবাহ নহয়, ভাল পোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস। শাসন তেওঁকহে কৰা যায় যাক বহুত বেছি অন্তৰৰ পৰা ভাল পোৱা হয়। জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়ে তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে। সুখত নহয় মই দুখতেই সুখী, সুখবোৰ তেওঁকহে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভাল পাওঁ। যিজনে আপোনাক হাজাৰ ব্যস্ততা আৰু ভিৰৰ মাজতো পাহৰি নাযায়, সেইজনেই আচলতে আপোন। প্ৰেম যদি সঁচা পবিত্ৰ, সেই প্ৰেম ভাৱপূৰ্ণ মনত আছে কেৱল ইজনে সিজনৰ কল্যাণৰ বাবে কৰা প্ৰাৰ্থনা। ইয়াত হিংসাৰ কথা
কেনেকৈ আহিব পাৰে? হিংসা কেৱল প্ৰেমহীন মনৰ পৰাই সৃষ্টি হয়। প্ৰেম ভালপোৱা জীৱনত বহুবাৰ হ'ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰহে হয়, যাক অন্তৰৰ পৰা কেতিয়াও মুচিব নোৱাৰি। তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা, মই সুখৰ বাবে তোমাৰ সন্ধান কৰোঁ। প্ৰেম মানেই বিশ্বাস, যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ। শাসন তেওঁকহে কৰা যায়, যাক বহুত বেছি অন্তৰৰ পৰা ভাল পোৱা হয়। যদি আমি সঁচাকৈয়ে কাৰোবাক ভাল পাবলৈ বিচাৰোঁ, তেন্তে আমি ক্ষমা কৰিবলৈও শিকিব লাগিব। মোক এনে এজন সংগীৰ প্ৰয়োজন, যিয়ে মোৰ ভুলবোৰক শুধৰাই মোক আঁকোৱালি ল'ব পাৰে। ধন্যবাদ।